So hi everyone, welcome back to Khawa Hok আৰু আপোনালোকক আজি মই দেখাম মঙ্গলদৈ যদি গৈ থাকোঁতে আপোনালোকৰ হঠাতে মানে ভাত খাব লগা বা বেলেগ কিবা খাবলৈ মন যায় ক'ত ক'ত আপোনালোকে সোমাব পাৰিব। আজি এটা ফাৰ্ষ্ট অপশ্যনটো আপোনালোকক দেখাম। NRL পেট্ৰল পাম্পৰ লগত আছে NRL ধাবা। গতিকে বলক তাত মই কি খাওঁ আৰু কেনেকুৱা অলপমান পৰিৱেশটো দেখাম, চাই থাকক। গতিকে আপোনালোকে দেখিছে NH15 যিটো ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ লগতে এইটো NRL পেট্ৰল পাম্প আছে আৰু তাৰ লগতে আছে এইখন ধাবা কাম ৰেষ্টুৰেণ্ট। গতিকে বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। ইয়াত AC নন AC দুইটা টাইপৰে দুটা হল আছে আৰু মিঠাই চিঠাইৰো অপশ্যন আছে। যদি আপোনালোকে খাব বিচাৰে, লৈ যাব বিচাৰে, গোটেইখিনি পাব। যদি কাৰোবাৰ ঘৰত গৈ আছে মিঠাই চিঠাই লৈ ল'ব পাৰিব। আৰু এয়া চাওক, একুৱেৰিয়াম এটা আছে ইমান ধুনীয়া। আৰু আহি গ'ল আমাৰ ভেজ থালি। অকণমান আবেলি সময় হৈছিলে, আজি লাঞ্চ কৰা নাই, গতিকে ভাবিলোঁ ভেজ থালিখনকে খাওঁ। আৰু এইবিলাক আপোনালোকে দেখিব পাৰিছে বহুত কিবা কিবি বস্তুৱে দিছে। সচৰাচৰ যিখিনি আমাৰ ভেজ থালিত থাকে গোটেইখিনিয়ে আছে। ছিজনেল ভেজিটেবলছ আছে। আৰু এয়া মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ থালিখন। ৰ'ব মই আপোনালোকক ভালকৈ বুজাই দিওঁ কি কি আছে। গতিকে ইয়াত দুবিধ দালি আছে, মাটি দালি, নৰ্মেল দালি আৰু এখন মিক্স চব্জি, ইয়াৰ লগতে ক্ষীৰ, পায়স আছে আৰু চেৱৈ ক্ষীৰ আৰু চালাড, লগতে পাপৰ, আচাৰ আৰু চাটনি আছে। আৰু এয়া ড্ৰাই ফ্ৰাই থাকে, কেতিয়াবা বেঙেনা, পটল, আলু এনেকুৱা বেলেগ বেলেগ থাকে আৰু লেচেৰা, গাজৰ, আলুৰ এটা ফ্ৰাই আছে, নেমু দিছে। বাছ এইখিনিয়ে। ৰিজনেবল প্ৰাইচত আপোনালোকে খুব ধুনীয়াকৈ এসাঁজ ইয়াত খাব পাৰিব। আৰু এম্বিয়েন্সটো ধুনীয়া হয়, চাফা চিকুণ একদম। আৰু চবেই মূৰত এটা এটা কেপ পিন্ধি আছে। আৰু এয়া ভাইটি এজন আহিলে ওচৰলৈ আমি খাই থাকোঁতে। লগ পাই ভাল লাগিলে তেওঁক। আৰু এয়া মই বহুত ধুনীয়াকৈ খাইছোঁ, যিহেতু ভেজ খানা এনেও ভাল পাওঁ। লগতে আজি হাজবেণ্ডকো ভেজেই খুৱাই দিলোঁ, যদিও ইমান ভাল নাপায় তেওঁ ভেজ খায়। আৰু ষ্টাফখিনি খুবেই ভাল, তেওঁলোকৰ ছাৰ্ভিচ ভাল, একদম হাঁহি মুখে আমাক বাই বাই দিছে এয়া। আৰু হৈ গ'ল খোৱা বোৱা। নেক্সট ব্লগত লগ পাম আজিলৈ। বাই বাই, টেক কেয়াৰ।